লাখ নিযুক্তি, এটাও কোর্ট কেছ নাই, দুৰ্নীতিৰ অভিযোগ নাই। এই বিষয়টোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল যে আমি যেতিয়া চাকৰি দিব যাওঁ হাইকোৰ্টৰতো কিবা এটা অৰ্ডাৰ আহে, ষ্টে অৰ্ডাৰ আহে, চাকৰিবোৰ নহয়গৈ। অসমে কেনেকৈ 1 লাখ নিযুক্তি এটাও কোৰ্ট কেছ নোহোৱাকৈ আৰু এটাও দুৰ্নীতিৰ অভিযোগ নোহোৱাকৈ সমাপ্ত কৰিব পাৰিলে, তাৰ এটা দীঘলীয়া প্ৰেজেণ্টেশ্যন মই এই সময়ছোৱাত দাঙি ধৰিছিলোঁ আৰু সকলোৱে অসমৰ স্বচ্ছ নিযুক্তিৰ ব্যৱস্থাটো খুব আদৰণি জনাইছিলে। অসমত আমি নতুন নতুন ব্যৱস্থা কিছুমান সৃষ্টি কৰাৰ কাৰণে প্ৰচেষ্টা কৰি আছোঁ। এই জিলা উপায়ুক্তৰ সন্মিলনখনত আমি কেনেকৈ যোৱা কিছুদিনত মই ঘোষণা কৰা আঁচনিবিলাক ৰূপায়ণ কৰিব পাৰোঁ, সফলভাৱে ৰূপায়ণ কৰিব পাৰোঁ। 2 অক্টোবৰৰ পৰা আমি বসুন্ধৰা 3 আৰম্ভ কৰিম। বাল্য বিবাহৰ বিৰুদ্ধে এটা ডাঙৰ অভিযান আৰম্ভ হ'ব নৱেম্বৰ ডিচেম্বৰত। ইয়াৰ মাজত নিযুত মইনা আঁচনি আৰম্ভ হ'ব। ইয়াৰ মাজত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিখন আৰম্ভ হ'ব। ইয়াৰ মাজত অৰুণোদয় 3.0 আমি নতুনকৈ আৰু বহুত হিতাধিকাৰীক লগত লৈ অৰুণোদয় আঁচনিখন সম্প্ৰসাৰণ কৰিব খুজিছোঁ। তাৰ বিষয়ে আমি আলোচনা কৰিলোঁ। অসমত আমি 126টা সমষ্টিত 1টাকৈ মহকুমা আৰু উপজিলা আমি গঠন কৰিব খুজিছোঁ আৰু প্ৰথম বেটছটো আমি 2 অক্টোবৰৰ পৰা আৰম্ভ কৰিম।